আপোনালোকে চাই থাকক মই এতিয়া মল আনলোড কৰিম কেনেকৈ কৰোঁ কি কৰোঁ আপোনালোকে চাই থাকক ভিডিঅ'টো চাই ভাল পাব বুলি আশা কৰিছোঁ এনেকৈ কৰিব লাগিব এইফালে মই কিবা কিবি কৰি আছোঁ এতিয়া কিবা কিবি মানে সেই আৰু খোলা খালা কৰিব লাগিব মলত প্ৰথমে আইল লগাব লাগিব তো আইল লগাই ৰাখিলে পালিচিং কৰা আছেতো মলত এইবিলাক মানে বেয়া নহ'ব সেইকাৰণে মল নধৰিব সেইকাৰণে মানে আইল লগাই কেনে মলটো ক্লজ কৰিলোঁ তাৰপিছত এতিয়া ইয়াত আমি গডৰেজৰ পৰা ওলাইছোঁ এতিয়া আইবল লগাম ইয়াতে এইটো বস্তু লগাই পেলাই তাৰপিছত আকৌ ৰেঞ্চবিলাক ওলাই আনিলোঁ ৰেঞ্চবিলাক লৈ আহি তাৰপিছত ইফালে মল দুটামান ছাইড কৰিব আছে এইবিলাক ছাইড কৰি এইটো আনলোড কৰিম কৰি আছোঁ ছাইড কৰি আছোঁ মই এতিয়া ভিডিঅ'টো বহুত কষ্টকে বনাই আছোঁ ভাই মালিকে আহিলে দিব কালি মালিকে নাহে বহুত ৰাতি হৈছে 12টামান বাজিছে তো একো নাই আৰামছে কৰিব পাৰিম বন্ধুসকল এনেকৈ ভিডিঅ'বিলাক মই এনেকৈ কিছুমান ভিডিঅ' চাই থাকিবৰ বাবে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিলে আৰু ভিডিঅ'বিলাক চাই কেনেকুৱা লাগে তো আপোনালোকে কমেণ্টছ কৰি জনালে ক'লে হ'ল কামবিলাক কেনেকুৱা লাগিছে মোৰ দেখি ইমানো নাজানো মেচিনৰ কাম আমিতো আৰু ইঞ্জিনিয়াৰ নহয় কিবা নহয় মানে এনেকৈ শিকি ল'লোঁ আৰু ইয়াতে কামত আহিছোঁ কামবিলাক শিকিব ইচ্ছা আছিলে তো সেইকাৰণে শিকিব পালোঁ এতিয়া তো ইয়াতে এনেকৈ ক্লাইমবিলাক খুলিব লাগিব এই ক্লাইমবিলাক খুলি পেলাই তাৰপিছত এটা হ'ল খোলা আৰু এটা খুলিম লাহে লাহে খুলি আছোঁ একদম কামটো লাহেকৈ কৰিব লাগে কিন্তু মই অলপমান স্পীডত দেখুৱাইছোঁ অলপমান স্পীড মল অ'পেন মলটো মানে অ'পেন হোৱা নাই মেচিনৰ এইটো বেৰেলটো অ'পেন কৰিব তাৰপিছত এইটো মলটো এনেকৈ চেনৰ দ্বাৰা উঠাব লাগে উঠাই আছোঁ তো আইবল লগাই পেলাই ধুনীয়াকৈ এইবাৰ এইফালে জেগা মই খালী কৰি আছিলোঁ ন মই অলপ চাইড কৰিছোঁ সেইটো জেগাত মানে বহাই দিম এই মলটো সেইটো জেগাত ধুনীয়াকৈ ৰাখিব লাগিব তাৰপিছত এনেকৈ এইফালে ছাইডত টানি লৈ গ'লোঁ তো এইখিনি দেখা নাপালে কেমেৰাটো অলপমান অসুবিধা জেগাত আছিলে বহুত ৰিক্সত ৰখাইছোঁ মোবাইলৰ দ্বাৰা বনাইছোঁ তো কেমেৰা কোৱালিটি কেনেকুৱা তাৰ বিষয়ে আপোনালোকে কমেণ্ট কৰি ক'লে হ'ল তো এইটো মলটো এতিয়া আনলোড কৰা হৈ গ'ল ধুনীয়াকৈ ৰাখিলোঁ তলত